ৰমৰমীয়া ব্যৱসায় অবৈধভাৱে চলোৱা হৈছে শিলবালিৰ ব্যৱসায় ৰমৰমীয়াভাৱে অব্যাহত ৰাখিছে এই ব্যৱসায় উপযুক্ত কাগজ পাতি নথকাকৈ নম্বৰ প্লেটবিহীন গাড়ী চলে এই ব্যৱসায়সমূহ আৰু আজি লখিমপুৰ বন বিভাগে চলোৱা এক অভিযানত দুখনকৈ বালি আৰু চেণ্ড গ্ৰেভিল কঢ়িয়াই অনা ডাম্পাৰ জব্দ কৰা হয় পুৱা 7মান বজাত সোৱণশিৰি নদীৰ পৰা কঢ়িয়াই অনা নম্বৰ প্লেটবিহীন বালি ভৰ্তি ডাম্পাৰ বগী নদী দিশৰ পৰা কঢ়িয়াই অনা চেণ্ড গ্ৰেভিল ভৰ্তি ডাম্পাৰ জব্দ কৰা হয় জানিব পৰা মতে অবৈধভাৱে কঢ়িয়াই অনা হৈছিল সামগ্ৰী বন বিভাগৰ লোকে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা দূৰত থাকে গাখীৰৰ ব্যৱসায় নামত এতিয়া চলিছে চলনা মঙলদৈত সংঘটিত হৈছে এই ঘটনা গ্ৰাহকক গাখীৰৰ নামত পানী খুৱাইছে ব্যৱসায়ীয়ে মঙলদৈ বজাৰত অবাধে বিক্ৰী হৈ আছে নিম্নমানৰ গাখীৰ খাদ্য সুৰক্ষা